হেল্ল' গাইজ, কি খবৰ চবৰ? আশা কৰো আপোনালোক চবেই ভালে আছে। আজি আকৌ আহি গলো নতুন এটা ভিডিঅ' লৈ, মিনি ব্লগ। আপোনালোকে চাই থাকক আৰু মোৰ লগত থাকক, আৰু যোনে যোনে ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব। এয়া চাওক, আমি ধনিয়াবেটি মাৰ্কেটত আহি গলো আৰু এটা ভিডিঅ' বনাই আছো, কাপোৰৰ দোকান। এয়া চাই লওক, আৰু লোকেশ্যনটো হ'ল ধনিয়াবেটি গাঁও, ধনিয়াবেটি মাৰ্কেট। চাইছে? এতিয়া বলক আমি দোকানৰ ভিতৰলৈ সোমাই যাওঁ আৰু কি কি আছে আপোনালোকক ৰিভিউ দিম, আৰু চাই লওক ভালকে। এয়া চাওক, দোকানৰ ভিতৰলৈ আহি গলো। পুৰা ধুনীয়াকে সজাইছে আৰু লাক্সাৰী ফিল আহে ইয়াত আহিলে। আপোনালোকে চাই থাকক, আৰু মাল পুৰা ষ্টকত আছে, সেইটো চাই লওক। আৰু এতিয়া ৰমজান মাহ চলি আছে, ঈদৰ কাৰণে মাল একদম ধুনীয়াকে সজাইছে, আনিছে, ষ্টকত ৰাখিছে। আপোনালোকে যোনে যোনে আহিব, আপোনালোকে ঘূৰি যাব নালাগে ইয়াৰ পৰা, চাই লওক। আৰু কমেন্ট বক্স খোলা আছে, যোনে যোনে আহিবা কমেন্ট কৰিবা এটা, ঠিক আছে গাইজ? তেতিয়াহ'লে বলক দাদাৰ লগত কথা পাতো। দাদা, কি খবৰ? ভালেই। আৰু এতিয়াতো ৰমজান মাহ চলি আছে, কেইদিন পিছত আকৌ ঈদ আহি যাব আমাৰ। ঈদৰ অল ষ্টক আহি গ'ল। বাহিৰৰ পৰা মাল আনিছো, কলকাতা দিল্লীৰ পৰা মাল আহিছে, ভাল ভাল কোৱালিটিৰ মাল পাই যাব। সব লেডিছৰ আইটেম, জেন্টছৰ আইটেম, কিডছৰ অল আইটেমছ এভেইলেবল হিয়াৰ। এতিয়া আৰু দোকানতো মাল আহিছে, আৰু এতিয়া পেণ্ট কেইটা দেখুৱাব লাগে, কেইটা দেখুৱাই দিয়া। পেন এইপিনে কিছুমান হেং কৰা আছে, আৰু বহুত আইটেম আছে। এইপিনে দেখাই দিয়ে কিছুমান ওলাই ওলাই। কিন্তু ভাল কটন আছে, জিন্স আছে, বেগি আছে, অল আইটেম। এয়া চাই লওক গাইজ, কিমান ধুনীয়া ধুনীয়া। আপোনালোকে ইয়াত আহিলে ঘূৰি যাব নালাগে, ঠিক আছে? দাদাই কম বেছ কৰি দি দিব। লেডিছৰ বহুত ভাল ভাল আইটেম আহিছে। এয়া চাই লওক, সৰু বাচ্চাৰ ফ্ৰক। এয়া চাওক কিমান ধুনীয়া, পুৰা ডায়মণ্ড কালাৰ। এয়া আহিছে মায়াবিনী। এতিয়া মায়াবিনী খুব চলি আছে, জুবিনদাৰ। এয়া সৰু বাচ্চা। আৰু আইটেম আছে বহুত ধুনীয়া ধুনীয়া আইটেম। দাদা আইটেম দেখুৱাই আছে, আপোনালোকে চাই লওক ভালকে, আৰু ব্লগটো ফুলকে চাব, তেতিয়াহলে ভাল ভাল বস্তু পাব দেখিবলৈ। লেডিছৰ টপ চেট আছে। বহুত ধুনীয়া ধুনীয়া আৰু বহুত আইটেম আছে, গোটেইকেইটা দেখাব নোৱাৰো। অলপ অলপ দেখুৱাই দিয়া, কিয়নো কাষ্টমাৰ আহিলে যাতে মানে